হেল্ল' এভৰিৱান, আজি আহি গ'লোঁ যোৰহাটৰ লাচিত মৈদামলৈ আৰু উদ্যানলৈ। মোৰ লগত আহিছে মোৰ ভাইটি, ভণ্টি, মানে ভাইটি দুটা আহিছে, এটা মাহীৰ ল'ৰা, এজনী মামাৰ ছোৱালী আৰু মামাৰ ল'ৰা। ব'লকচোন আজি লাচিত মৈদামৰ উদ্যানখন উপভোগ কৰোঁ। এয়া সেউজীয়া ধাননিৰ মাজে মাজে আহি আমি কেইটামান টাৰ্ণিং ল'লোঁ আৰু টাৰ্ণিং লোৱাৰ পিছতেই আমাৰ অসমৰ গৌৰৱ তথা ভাৰতবৰ্ষৰ বীৰ লাচিত বৰফুকনৰ মূৰ্তিভাগ দেখি মনতে কিবা এটা গৌৰৱ অনুভৱ কৰিলোঁ আৰু টিকেট কাটি আহি তেখেতৰ ওচৰলৈ চিধাই ৰাওনা হ'লোঁ। আৰু তেখেতৰ এষাৰ কথা আপোনালোকৰ মনত আছেনে, যে দেশতকৈ মোমাই ডাঙৰ নহয়। দেশৰ কাৰণে তেখেতে কিমান যে আত্মবলিদান দিছে, নিজৰ নৰিয়াৰ গাৰেও তেখেতে মোগলক পৰাস্ত কৰিছে আৰু সেই বীৰজনাক আমি সদায় স্মৰণ কৰা উচিত আৰু সদায় মনত ৰখা উচিত। আৰু তেখেতৰ সেই মূৰ্তিভাগক আমি সুন্দৰ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। আৰু তেখেতক সেৱা জনাইছোঁ, সেই মহান বীৰজনাক আমি প্ৰণিপাত জনাইছোঁ। আৰু ইয়াৰ পিছতে আমি চেলফি পৰ্ব ষ্টাৰ্ট কৰিলোঁ। এয়া দেখিছেনে, প্ৰত্যেকে ভাবিছে চেলফি লৈ আছোঁ, বাট মই ভিডিঅ' যে কৰি আছিলোঁ সিহঁতি গমেই পোৱা নাছিলে। আৰু আমাৰ এটাইতো ফটোত উঠিবলৈ যথেষ্টখিনি লাজ কৰে। আৰু চাৰিওকাষৰ গোটেই সৌন্দৰ্যটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে নিজে আহিব, যোৰহাটৰ লাদৈগড়ত এই লাচিত মৈদাম আৰু উদ্যানখন আছে। আৰু পুনৰবাৰ তেখেতলৈ শ্ৰদ্ধা আৰু প্ৰণিপাত জনাই ভিডিঅ'টো দেখাব।